নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে স্কাই নিউজ অসম মই দেৱব্ৰত বৰা আৰু মোৰ লগত আছে এজন বিধায়ক প্ৰকৃতি সমষ্টিৰ তেখেত সকলোৰে পৰিচিত আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ নাৰায়ণ স্কাই ডেকা নিউজৰ সমূহ দৰ্শকলৈ মই শুভেচ্ছা জনাইছোঁ নাৰায়ণ ডেকা আপোনাৰ সমষ্টি যিটো বৰক্ষেত্ৰী সমষ্টি ঐতিহ্যপূৰ্ণ এটা সমষ্টি দীৰ্ঘদিন ধৰি তাতে ভূমিধৰ বৰ্মনে তাতে প্ৰতিনিধিত্ব কৰি আহিছিলে তাৰপিছত আপুনি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰি আপুনি জয়লাভ কৰিছে এতিয়া এই সমষ্টিটোত ৰাইজৰ যি আশা আকাংক্ষা সেই আশা আকাংক্ষা বহুদিন ধৰি কিন্তু মানুহে যি ধৰণে বিচাৰিছিলে সেই ধৰণৰ আশা আকাংক্ষা হোৱা নাছিলে সম্পূৰ্ণ হোৱা নাছিলে আপুনি কি ভাবে যে আপোনাৰ বিগত 5 বছৰত আপুনি ৰাইজৰ ওচৰত চাপিবলৈ সক্ষম হৈছে মই বিগত 5 বছৰ নহয় মই বিগত 8 বছৰ ৰাইজৰ ওচৰত আছোঁ মই প্ৰেক্টিকেলি 2012 চনৰ পৰা ৰাইজৰ ওচৰত আছোঁ বৰক্ষেত্ৰী ৰাইজৰ পঞ্জীভূত যিখিনি আশা আকাংক্ষা বঞ্চনাৰ যিখিনি তাৰণা সেইখিনি বৰক্ষেত্ৰী ৰাইজৰ একদম ওচৰৰ পৰা মই বুজিব পাৰিছোঁ মই এজন বৰক্ষেত্ৰীৰ সন্তান হিচাপে বৰক্ষেত্ৰীৰ ডাঙৰ দীঘল হোৱা হিচাপে আৰু সৰুৰে পৰা মই বৰক্ষেত্ৰী সমষ্টিৰ যিকোনো যেতিয়াৰ পৰা অকমান আমি কিবা কৰিব পৰা হৈছোঁ তেতিয়াৰ পৰা বৰক্ষেত্ৰীৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হোৱাৰ এটা সুযোগ পাইছোঁ আৰু সুযোগ যেতিয়াই দিছে সেইখিনি সুযোগ লৈছোঁ আৰু সেই সূত্ৰে বৰক্ষেত্ৰীৰ ৰাইজৰ মনৰ কথাখিনি আমি ভালকৈ বুজি পাওঁ আৰু 2012 চনৰ পৰা প্ৰত্যক্ষভাৱে ৰাজনীতিত অহাৰ পিছত বৰক্ষেত্ৰী ৰাইজৰ পঞ্জীভূত যিখিনি ক্ষোভ সেইখিনি কথা সমান পাইছিলোঁ আৰু 2016 চনত বৰক্ষেত্ৰী ৰাইজে সেই আশা আকাংক্ষা পূৰণ কৰা বৰক্ষেত্ৰীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ গুৰু দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিলে আৰু 2016 পৰা এতিয়া মোৰ 5 বছৰ প্ৰায় সম্পূৰ্ণ হ'ল মই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ বৰক্ষেত্ৰী ৰাইজৰ সেই সমস্যাসমূহ পূৰণ কৰাৰ কাৰণে আৰু বহুলাংশে সেই সমস্যা সমাধান কৰাত সফল হৈছোঁ আপুনি এজন সাংস্কৃতিক কৰ্মীও আপুনি আপোনাৰ নেতৃত্বত আপোনাৰ দাদা প্ৰয়াত চক্ৰধৰ ডেকা তেখেতৰ সৌজন্যত আৰু আপোনাৰ দুইজনী প্ৰযোজনা কৰিছিল ৰাজশ্ৰী থিয়েটাৰ নামৰ এখন থিয়েটাৰ আৰু অসমৰ বিভিন্ন অঞ্চলত সেই থিয়েটাৰৰ সুনাম কঢ়িয়াই আনিছিলে বহু কলা কুশলীক আপোনালোকৰ থিয়েটাৰ পাৰ্টিৰ যোগেদি কৰ্মসংস্থাপন দিছিলে কিন্তু এতিয়া কোভিড চিটুৱেশ্যনৰ কাৰণে বা বিভিন্ন কাৰণত থিয়েটাৰ পাৰ্টি ৰাজশ্ৰী থিয়েটাৰ এতিয়া বন্ধ হৈ আছে সেই থিয়েটাৰ পাৰ্টি আপোনালোকে পুনৰ আৰম্ভ কৰাৰ কিবা পৰিকল্পনা আছে নেকি না আচলতে থিয়েটাৰ কৰাৰ খুব ইচ্ছা দাদাৰ খুব মানে হেঁপাহ আছিলে ভগৱানে দাদাক আমাৰ মাজৰ পৰা সোনকালে লৈ গ'ল আৰু ময়ো চেষ্টা কৰিছিলোঁ এই দাদাৰ যাতে স্মৃতিটো দাদাৰ যাতে আত্মাটো থিয়েটাৰৰ মাজত যাতে মই বিচাৰি পাওঁ মই বহু বছৰ তেখেতৰ অবিহনে থিয়েটাৰখন চলোৱাৰ প্ৰয়াস কৰিছিলোঁ চলাইছিলোঁ আৰু আপুনি দেখিছে যে ৰাজশ্ৰী থিয়েটাৰ এখন থিয়েটাৰ বহু থিয়েটাৰৰ নিচিনা অতিবাহী গৈ মানে চমকৰ পিছত দৌৰি ৰাজশ্ৰী থিয়েটাৰে থিয়েটাৰ কৰা নাছিল মনৰ সত্তাটো বজাই ৰখাৰ চেষ্টা ৰাজশ্ৰী থিয়েটাৰে কৰিছিল কিন্তু এতিয়া অকণমান দুখৰ বিষয় যে ময়ো ৰাজনীতিত সোমাই পৰিলোঁ আৰু মোৰ পৰিয়ালত তেনেকুৱা দ্বিতীয় এজন ব্যক্তি নাই যে থিয়েটাৰখন ভালকৈ চোৱা চিতা কৰিব যাৰ কাৰণে যোৱা 2 বছৰ থিয়েটাৰখন আমি চলাব পৰা নাই তাৰ কাৰণে অতি দুখিত আৰু ভৱিষ্যতে যদি কোনোবা ভাল মানুহ আগবাঢ়ি আহে নিশ্চয় থিয়েটাৰখন চলোৱাৰ চিন্তা কৰিম মই আপোনাক লগ পাই আচলতে এক প্ৰকাৰ অকণমান আৱেগিকো হৈ পৰিছোঁ আপোনাৰ প্ৰয়াত দাদা চক্ৰধৰ ডেকাৰ লগত মোৰ এটা সম্পৰ্ক আছিলে তেখেতে বহু চব ফালৰ পৰা তেখেতে কাম কৰিবৰ কাৰণে খুব চেষ্টা চলাইছিলে 2-3খনকৈ চিনেমা সৰু বোৱাৰীকে আৰম্ভ কৰি 3খন বোধকৰো ছবি তেওঁ কৰিছিলে কিতাপো এখন লিখিছিলে আৰু অসমৰ এজন জাতীয়তাবাদী তেওঁ ঠিকাদাৰ আছিলে সেই সময়ত ঠিকা কৰা যিসকল লোক আছিল তাৰপিছত চক্ৰধৰ ডেকা অন্যতম আছিল আৰু তেওঁ খুব নীতি নিয়মৰ মাজেদি কাম কৰিছিলে গতিকে আপোনাক আজি অনুষ্ঠানত আপোনাক লগ পাই আপোনাৰ প্ৰয়াত দাদাৰ প্ৰতিও মই শ্ৰদ্ধা জনাইছোঁ কাৰণ তেওঁ মোৰ খুব ভাল বন্ধু আছিলে এই সুযোগতে মই অনুষ্ঠানৰ যোগেদি চক্ৰধৰ ডেকাৰ প্ৰতিও মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপুনি শিক্ষা জগতৰ লগতো জড়িত আপুনি গুৱাহাটীত আপোনাৰ এখন শিক্ষা প্ৰতিষ্ঠান আছে যিখন প্ৰতিষ্ঠান আগশাৰী শিক্ষা প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠানখনে আপোনাৰ প্ৰতিযোগিতামূলকভাৱে আগবাঢ়িবৰ কাৰণে যথেষ্ট সক্ষম হৈছে যে এই ধৰণৰ ৰাজনীতি শিক্ষা সাংস্কৃতিক সকলো দিশতে আপুনি যাত্ৰা কেনেকৈ সম্ভৱ হৈছে না সম্ভৱ মন থাকিলে আচলতে দুনিয়াত একো অসম্ভৱ বুলি কথা নাই স্কুল এখন কৰাৰ ইচ্ছা মোৰ বহুত দিনৰ পৰাই আছিল অকল স্কুলেই নহয় মই যেতিয়াৰে পৰা মই কৈছোঁ যেতিয়াৰে পৰা কিছু মানে আৰ্থিকভাৱে সক্ষম হৈছোঁ তেতিয়াৰ পৰা নিজৰ
মানে যিখিনি প্ৰয়োজনীয় সেই প্ৰয়োজনীয়খিনি পোৱাৰ পিছত অকণমান ৰাইজৰ হকে কাম কৰাৰ এটা ইচ্ছা প্ৰবল ইচ্ছা মোৰ আছিল মোৰ দাদাও আজি সংসাৰত নাই কিন্তু দাদায়ো চক্ৰধৰ ডেকাই যিমানখিনি পাৰে ৰাইজৰ কাৰণে যথেষ্টখিনি কৰিছিল মোৰ পৰিয়ালটোৱে মোৰ বৰক্ষেত্ৰী সমষ্টিত মোৰ পৰিয়াল জন্মসূত্ৰে মোৰ পৰিয়ালটোৱে বৰক্ষেত্ৰী সমষ্টিৰ কাৰণে কিবা নহয় কিবা কৰি থৈ গৈছে কিন্তু তেনেকুৱা পৰিয়ালৰ পৰা আহি ময়ো বহুত অনুপ্ৰেৰণা পাইছোঁ আৰু মোৰ এখন স্কুল কৰাৰ হেঁপাহ এটা মোৰ মনত আছিল তাৰপিছত মই 2010 চনত মই এটা সুবিধা পালোঁ আৰু মোৰ স্কুলখন কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেল স্কুল গুৱাহাটী অসমৰ নৰ্থ ইষ্টৰ ভিতৰত একমাত্ৰ স্কুল যিয়ে কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ কাৰিকুলামটো ফ'ল' কৰি আছে IGCSE কাৰিকুলাম আৰু মই তেতিয়া দেখিছিলোঁ যে অসমৰ বহু ল'ৰা ছোৱালীয়ে এই কাৰিকুলাম বিচাৰি অসমৰ বাহিৰত গৈ পেলাই বহু ধন ভাঙিব লগা হৈছে গতিকে সেই কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যন মই পোৱাৰ পিছত মই আজি গুৱাহাটীতে থাকি ইণ্টাৰনেশ্যনেল মানে চিলেবাছ এটা গুৱাহাটীৰ ল'ৰা ছোৱালী গুৱাহাটীতে থাকি দিবলৈ সক্ষম কিমান আছে আপোনাৰ এনৰলমেণ্ট ষ্টুডেণ্ট কিমান আছে মোৰ এতিয়া অলমষ্ট 500 ষ্টুডেণ্ট মোৰ স্কুলত আছে আজি প্ৰায় 10 বছৰে হ'ল 9 বছৰ সেই 10 বছৰ ধৰি দিলেহি ৰাইজৰ আশীৰ্বাদত স্কুলখন খুব সুন্দৰকৈ চলি আছে এইটো এটা মহান কাম আপোনাক ইয়াৰ কাৰণে নিশ্চয় ধন্যবাদ জনাব লাগিব নাৰায়ণ ডেকা ডাঙৰীয়া যে এইবাৰ বিধানসভাৰ যি নিৰ্বাচন এই নিৰ্বাচনত দুটা কথা আহিছে যে ধৰ্মীয়ভাৱে মেৰু বিভাজন হৈছে এফালে হিন্দু এফালে মুছলমান তাৰ মাজত আহিছে জাতীয়তাবাদী শিবিৰৰ আৱেগ আৰু অনুভূতি এতিয়া আপোনাৰ যিটো সমষ্টি সেই সমষ্টিটোত মিশ্ৰিত ভোটাৰ আছে সংখ্যালঘু ভোটাৰো আছে হিন্দু ভোটাৰো আছে গতিকে আপোনাৰ ক্ষেত্ৰত কিন্তু দেখা গৈছে যে সংখ্যালঘু ভোটাৰো আপোনাক সমানেই আদৰি লয় কংগ্ৰেছৰ যি ৰাজনীতি আছিলে যে সেই একে ৰাজনীতিত অৱশ্যে বিজেপিও পিছপৰা নহয় যে সংখ্যালঘুৰ ভোট কংগ্ৰেছে পাব হিন্দু ভোট বিজেপি পাব এই ধৰণৰ ৰাজনীতি আছে আৰু তাতে দিগন্ত বৰ্মন ভূপেন্দ্ৰ বৰ্মনৰ পুত্ৰ তেওঁ এইবাৰ নিৰ্বাচন ভোট কৰি অৱতীৰ্ণ হ'ব আপোনাৰ কি হিচাপ যে ভোট বিভাজন হ'বনে নে মেৰু বিভাজন হ'ব নে আপোনাক সমষ্টিৰ সকলো মানুহে ভোট দিব সমষ্টিত ভোট বিভাজন নহয় মেৰু বিভাজন নহয় ভোটটো বিভাজন হ'ব যেতিয়া মানে দল ধৰ্মীয় মেৰু বিভাজন নহয় ধৰ্মীয় মেৰু বিভাজন মোৰ সমষ্টিত নহয় আৰু আপুনি যদি ক্ৰনলজিকেল হিষ্ট্ৰী চাই বিষ্ণুৰাম মেধিৰ দিনৰে পৰা বৰক্ষেত্ৰী সমষ্টিত আমাৰ হিন্দু কেণ্ডিডেটে জয়লাভ কৰি আহিছে মাত্ৰ 78 চনত আৰু 83 শেখ চান মহম্মদ ডাঙৰীয়া বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিধায়ক হৈছিল আৰু তেওঁ কিন্তু তেওঁৰ মানে ধৰ্ম সম্প্ৰদায়ৰ পৰিচয় তাত বিধায়ক হোৱা নাই তেওঁ এজন খুব জ্ঞানী খুব সৎ খুব ধৰ্ম নিৰপেক্ষ ব্যক্তি আছিল কাৰণে সকলো সম্প্ৰদায়ৰ ব্যক্তিয়ে তেওঁক ভোট দিছিল আৰু আজি পৰ্যন্ত বৰক্ষেত্ৰী সমষ্টিত মানে যদিও বৰক্ষেত্ৰীৰ আজি 57% মাইনৰিটি ভোট আছে বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজে মানে ধৰ্মৰ ভিত্তিত ভোট দি পোৱা নাই আৰু এতিয়াও ধৰ্মৰ ভিত্তিত ভোট দিবৰ কাৰণে বৰক্ষেত্ৰী ৰাইজ প্ৰস্তুত নহয় বৰক্ষেত্ৰী ৰাইজক বিকাশ লাগে বৰক্ষেত্ৰীৰ উন্নয়ন লাগে বৰক্ষেত্ৰীয়ে শান্তি সম্প্ৰীতি সমন্বয় বিচাৰিছে আৰু মই সেই সত্তাটোক মই সেই পৰম্পৰাটোক মই মূলধন হিচাপে লৈ বৰক্ষেত্ৰীৰ সকলো ৰাইজক লৈ সকলো স্তৰৰ ৰাইজৰ লগত মই মিলি সকলো অঞ্চলৰ উন্নয়নৰ কাৰণে মই বৰক্ষেত্ৰী ৰাইজৰ হকে কাম কৰিছোঁ আৰু সেইকাৰণে বৰক্ষেত্ৰী ৰাইজে এইবাৰ এটা মানে মেছেজ দিব যোৱাবাৰো দিছে বৰক্ষেত্ৰী ৰাইজে মেছেজ যোৱাবাৰো মই প্ৰায় 21,000 মাইনৰিটিৰ ভোট লৈ পেলাই বিধায়ক হৈছোঁ এইবাৰতো মই 40,000ৰ ওপৰত মাইনৰিটিৰ ভোট পাম আৰু সেইখিনি মোৰ দৃঢ় বিশ্বাস সেইখিনি আত্মবিশ্বাস বৰক্ষেত্ৰীৰ ৰাইজে মোক দিছে হয় কিন্তু আপোনালোকৰ একাংশ বিজেপি নেতাৰ মুখত প্ৰায় শুনা যায় যে মাইনৰিটিৰ ভোট আমাক নালাগে সংখ্যালঘুৰ ভোট আমাক নালাগে আপোনাৰ দেখা যায় আপোনাৰ সমষ্টিটোত মাইনৰিটিৰ ভোটে যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰে সেই ধৰণৰ কথা বতৰাৰ কাৰণে আপোনাৰ যি মহাজোঁট যি আছে UDF আৰু কংগ্ৰেছৰ মহাজোঁট গতিকে আপোনাৰ সমষ্টিৰ সংখ্যালঘু ভোট মহাজোঁটৰ ফালে যোৱাৰ কিবা সম্ভাৱনা আছে নেকি না মইতো কৈছোঁ মোৰ সমষ্টিৰ ৰাইজ কনচাৰ্ণ ডেভেলপমেণ্টক লৈ মোৰ সমষ্টিৰ ৰাইজ কনচাৰ্ণ আমাৰ সমন্বয়ক লৈ মোৰ সমষ্টিৰ ৰাইজে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখি 2012 চনৰ পৰা মোৰ লগত আছে আজি পৰ্যন্ত আছে আৰু কোনে কি কৈছে সেই কথালৈ বৰক্ষেত্ৰী ৰাইজে কাণ নিদিয়ে আৰু মই এটাই কৈছোঁ যে বৰক্ষেত্ৰী ৰাইজে বিগত এটা দীঘলীয়া সময় উন্নয়ন বিকাশ এইবিলাকৰ পৰা প্ৰবঞ্চিত হৈছিল আজি সেই কামখিনি আজি বৰক্ষেত্ৰী ৰাইজে হোৱা দেখিছে প্ৰতিটো অঞ্চললৈকে মই লৈ যাবলৈ সক্ষম হৈছোঁ
বৰক্ষেত্ৰীত প্ৰায় 1800 পৰা 2000 চুবুৰী আছে এনেকুৱা এটা চুবুৰী বা উন্নয়নৰ কাম কৰা বৰক্ষেত্ৰীৰ ৰাইজৰ কাম কৰিছোঁ আৰু সেইকাৰণে বৰক্ষেত্ৰী ৰাইজে সেই উন্নয়নৰ কথা চিন্তা কৰি ভোট দিছে আৰু ভৱিষ্যতলৈ ভোট দিব সিদ্ধান্ত হ'ব সকলোৱে এটা এনেকুৱা ধৰণৰ ইকুৱেশ্যন কৰিছে যে নামনি অসমত AYDF আৰু কংগ্ৰেছে যিহেতু মিত্ৰতা কৰিছে গতিকে সংখ্যালঘু ভোট নামনি অসমত মহাজোঁটলৈ যাব আপুনি দাবী কৰিছে আপুনি লাভে কিমান ধৰণৰ আস্থাত ল'লে বা আপুনি সংখ্যালঘু ভোট কিমান পালে ইয়াৰ পৰিৱৰ্তে মানুহৰ যি ইকুৱেশ্যন বা ৰাজনৈতিক বিশ্লেষকসকলৰ যি ইকুৱেশ্যন যে সংখ্যালঘু ভোট এবাৰ AYDF আৰু কংগ্ৰেছৰ মিত্ৰজোঁটলৈ যাব সেই কথা বৰক্ষেত্ৰীৰ ৰাইজে প্ৰমাণিত নকৰে বুলি আপুনি যি দাবী কৰিছে সেই কথা আমি 2 মে'লৈ আমি যাম তালৈ অপেক্ষা কৰিব লাগিব কিন্তু আপোনাৰ বাবে প্ৰতিদ্বন্দ্বিতা কেনেধৰণৰ হ'ব সমষ্টিটোত না পুলকেশ বড়ো আহিব পাৰে জাতীয় মই বিশ্বাস কৰোঁ মোৰ লগত এইবাৰ প্ৰতিদ্বন্দ্বিতা কাৰোৱে নহয় নিৰ্বাচন খেলিব ভোট চবেই পাব কিন্তু মোৰ লগত প্ৰতিদ্বন্দ্বিতা কাৰো নহয় কাৰণ মানে কংগ্ৰেছৰো মানে মই প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থী আছে আপোনাৰ লগত দেখিছে যে বৰক্ষেত্ৰী ৰাইজে আজি মোক মই ৰাজনীতিলৈ অহা নাছিলোঁ প্ৰত্যক্ষ ৰাজনীতি মোৰ ইচ্ছা নাছিল 2012 চনত বৰক্ষেত্ৰী ৰাইজে এক প্ৰকাৰ মোক মানে হেঁচা দি পেলাই ৰাজনীতিত সোমোৱাই দিলে উদ্দেশ্য আছিল 1991 চনত যেতিয়া আমাৰ বৰক্ষেত্ৰীত ডক্টৰ ভূমিধৰ বৰ্মন ডাঙৰীয়াক বৰক্ষেত্ৰীৰ ৰাইজে খুব আদৰেৰে আনি বৰক্ষেত্ৰীত বিধায়ক হোৱাৰ সুবিধা কৰি দিলে আৰু 91 পৰা 2016লৈকে মানে 25 বছৰ সুদীৰ্ঘ 25 বছৰ তেওঁ 20 বছৰ বিধায়ক হ'ল 5 বছৰ তেওঁলোকে বিৰোধীত থাকিল আৰু 2011 চনলৈকে তেওঁলোকে তাত বিধায়ক হৈছিলে এই 25 বছৰত বৰক্ষেত্ৰী ৰাইজে বহুত প্ৰবঞ্চনাৰ মুখামুখি হ'ল বহু বৰক্ষেত্ৰীৰ ৰাইজ বহু ধৰণে বঞ্চিত হৈছে আৰু তেতিয়াৰ পৰা বৰক্ষেত্ৰী ৰাইজে এটাই কথা অনুমান কৰিছিল যে বৰক্ষেত্ৰীৰ বিধায়ক হ'বৰ কাৰণে আচলতে বৰক্ষেত্ৰীৰ এজন স্থানীয় ব্যক্তিৰ প্ৰয়োজন আছে যি ব্যক্তিয়ে বৰক্ষেত্ৰী ৰাইজৰ আৱেগ অনুভূতিক নিজৰ আৱেগ অনুভূতি বুলি গণ্য কৰিব পাৰে তেনেকুৱা এটা ক্ষেত্ৰত আজি বৰক্ষেত্ৰীৰ ৰাইজে কোনো কাৰণতে এজন মানে বৰক্ষেত্ৰীৰ বাহিৰৰ ব্যক্তিক তেওঁলোকে মানে একচেপ্ট নকৰে এইটো কথা ইতিমধ্যে 2013 চনৰ পঞ্চায়ত নিৰ্বাচনৰ পৰাই বৰক্ষেত্ৰী ৰাইজে এটা ক্লিয়াৰ মেছেজ দিছে আৰু যোৱা 2011 চনৰ 16 চনৰ নিৰ্বাচনতো সেই মেছেজটো বৰক্ষেত্ৰী ৰাইজে দিছে আৰু এইবাৰ এইটো আকৌ তাতকৈ বেছি ক্লিয়াৰলি মেছেজ দিব যাতে ভৱিষ্যতেও আৰু বৰক্ষেত্ৰী ৰাইজৰ হকে কাম কৰাৰ কাৰণে বৰক্ষেত্ৰী ৰাইজে সুবিধা পায় হয় মই বহুদিন বৰক্ষেত্ৰীৰ সমষ্টিৰ ভিতৰলৈ আপোনাৰ এফালে যোৱা নাই মোৰ যোৱা হোৱা নাই কিন্তু মই আগতে যেতিয়া গৈছিলোঁ তাৰ বাট পথৰ অৱস্থা খুবেই শোচনীয় আছিলে আৰু কৃষিভিত্তিক এটা অঞ্চল মানুহে মৎস্য পালন কৰে তাতে মানুহৰ মূল বোধ কৰোঁ কৃষি আৰু মৎস্য পালনেই মানুহৰ মূল তাৰ অৰ্থনৈতিকভাৱে মানুহৰ গতিকে সেই বাট পথবিলাক সাংঘাতিক শোচনীয় অৱস্থা আছিলে বৰ্তমান সময়ত কেনেধৰণৰ অৱস্থাত আছে আপুনি গ'লে দেখিব বৰক্ষেত্ৰীত এতিয়া কেঁচা আৰু ধৰক আৰু দুমাহ পিছত গ'লে দেখিব বৰক্ষেত্ৰী ৰাস্তাত কেঁচা ৰাস্তা আপুনি নাই বুলিয়ে ক'ব পাৰি আমাৰ গড়কাপ্তানি বিভাগৰ জৰিয়তে মই যথেষ্টখিনি কাম কৰাৰ সুবিধা পাইছোঁ এইবেলি মই অহাকালি এটা প্ৰগ্ৰেম লৈছিলোঁ যে বৰক্ষেত্ৰীত আমি প্ৰায় একেলগে 350 কোটিমান টকাৰ বাট পথৰ কামৰ শুভাৰম্ভণি কৰা অলৰেডি চেংচন হৈছে টেণ্ডাৰ হৈছে কণ্ট্ৰেক্টৰে কাম পাইছে PMGSই কামক বাদ দি অলমোষ্ট 300 crore কাম PWDৰ কাম আমি আকৌ আৰম্ভ কৰা এটা লৈছিলোঁ কিন্তু কামটো আমি ফৰ্মেলি ইনাগুৰেশ্যন কৰিব নোৱাৰিলোঁ বেলেগ কথা কামটো লেণ্ডিং হৈছে কামখিনি আৰম্ভ হ'ব 2 মাহৰ ভিতৰত এইবিলাক কাম ৰাইজে দেখিব তাৰ উপৰিও আপুনি এটা লক্ষ্য কৰিব যে বৰক্ষেত্ৰী সমষ্টিত মই বিগত 5 বছৰত প্ৰায় 100তকৈ বেছি গাঁৱৰ সৰু সৰু ৰাস্তা মই পেভাৰ ব্লকেৰে মই পকী কৰিছোঁ আৰু এইটো কোনো মানে আমাৰ অসম চৰকাৰৰ আঁচনিৰে নহয় এইটো MGNৰেগা আঁচনিৰ জৰিয়তে আজিৰ পৰা 5 বছৰ আগতে MGNৰেগা আঁচনি বুলি ক'লে ৰাইজে এটা মানে বেলেগভাৱে চাইছিল বেলেগ দৃষ্টিৰে চাইছিল যে এইটো এটা পইচা খোৱা আঁচনি কিন্তু আজি বৰক্ষেত্ৰীত মই 100টাতকৈ অধিক ৰাস্তা মই পেভাৰ ব্লকেৰে বনাব পাইছোঁ MGNৰেগাৰ আঁচনিৰ মাধ্যমেৰে গতিকে বৰক্ষেত্ৰীত ৰাস্তা ঘাটৰ এতিয়া আৰু মানুহৰ সমস্যা হৈ থকা নাই বৰক্ষেত্ৰী এতিয়া মূল ৰাস্তাটো বাদ দিয়ক বৰক্ষেত্ৰী এতিয়া 100 মিটাৰ 150 মিটাৰ যিবিলাক গলি ৰাস্তা সেই ৰাস্তাবিলাকো পকী হ'বলৈ লৈছে আৰু এইটো যদি আমি গতিত
বৰখেতি ৰাইজৰ ৰাস্তা ঘাটৰ কাম কৰোঁ আৰু এটা বছৰৰ পিছত বৰখেতিত কোনো ৰাস্তাই কেঁচা ৰাস্তা নাথাকিব। খুব ভাল খবৰ। আপোনাৰ যি ঘোষণা বা আপুনি যি ধৰণৰ কনফিডেন্সৰ কথাটো কৈছে সেয়া নিশ্চয় বৰখেতি সমষ্টিৰ বাবে যথেষ্ট ভাল খবৰ আৰু আমি চৰজমিন তদন্ত নিশ্চয় কৰিম। আমাৰ সাংবাদিকৰ দল আপোনালোকৰ এৰিয়া চাবৰ কাৰণে যাব, যিহেতু নিৰ্বাচন আহি আছে। আমি ৰাইজৰ পদূলি লৈ আমি যাম, কি ধৰণৰ কাম কাজ হৈছে সেই ধৰণৰ কথা বতৰা আমি আলোচনা কৰিম। ইমানখিনি সময় আপুনি স্কাই নিউজ অসমক দিলে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ যি যাত্ৰা, ৰাজনৈতিক যাত্ৰা, সেই যাত্ৰা আমি সফলতা কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।